সকল ভোটাৰ আইডিৰ সৈতে আধাৰ লিংক কেনেকৈ কৰিব পাৰি চাওক এই ভিডিঅ'ত। প্ৰথমে আপোনাৰ মোবাইলত থকা গুগল প্লে ষ্ট'ৰৰ পৰা ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰক। তাৰপিছত অপেন কৰক। এতিয়া আপুনি আপোনাৰ সন্মুখত কেইবাটা অপশ্যন দেখা পাব। ভোটাৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰক। এতিয়া আপোনাৰ সন্মুখত অহা কেইবাটাও অপশ্যন আছে। এই একেবাৰে তলত ইলেক্ট্ৰল অথেণ্টিকেশ্যন ফৰ্ম 6B এই অপশ্যনটোত ক্লিক কৰক। এতিয়া আপোনাৰ সন্মুখত এটা ইণ্টাৰফেচ আহিছে। মাই নেম ইজ ভোটাৰ মিত্ৰ। তলত লেট ষ্টাৰ্ট এই অপশ্যনটো টিপক। এতিয়া আপোনাৰ সন্মুখত আহিছে প্লিজ এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। আপোনাৰ আধাৰত থকা মোবাইল নাম্বাৰটো এণ্টাৰ কৰক। তাৰপিছত চেণ্ড OTP অপশ্যনটো টিপক। এতিয়া আপোনাৰ মোবাইলত এটা OTP যাব। এই OTPটো খালী ঠাইটোত এণ্টাৰ কৰক। এতিয়া ভেৰিফাই কৰক আৰু লেট ষ্টাৰ্ট অপশ্যনটো ক্লিক কৰক। এতিয়া আপোনাৰ সন্মুখত আহিছে য়েছ আই হেভ ভোটাৰ ID নাম্বাৰ। তলত আছে ন আই ডোণ্ট হেভ ভোটাৰ ID নাম্বাৰ। যিহেতু আপোনাৰ আছে সেইটো ক্লিক কৰক। এতিয়া আপুনি আপোনাৰ ভোটাৰ আইডিৰ এপিক নাম্বাৰটো এণ্টাৰ কৰক। সিলেক্ট ষ্টেট। সিলেক্ট ষ্টেট ওপেন কৰক আৰু আপোনাৰ ষ্টেটটো সিলেক্ট কৰক। তাৰপিছত আপোনাৰ সন্মুখত এটা ইণ্টাৰফেচ খোল খাব আৰু তাত আপোনাৰ গোটেই ভোটাৰ আইডিখনৰ ডিটেইলছ দেখা পাব। এতিয়া আপুনি নেক্সটত ক্লিক কৰক। তাৰপিছত আপোনাৰ সন্মুখত আহিব নাম, আপোনাৰ LAC, ভোটাৰ এপিক নাম্বাৰ আৰু তলত আধাৰ ডিটেইল। এই খালী ঠাইটোত আপোনাৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰক। এটা কথা মন কৰিব, আধাৰ ডিটেইলছৰ তলত এটা কলা বাকচ আছে আৰু ৰঙা আখৰেৰে লিখা আছে আই হেভ নট এবল টু ফাৰ্নিছ মাই আধাৰ নাম্বাৰ বিকজ আই ডোণ্ট হেভ আধাৰ নাম্বাৰ। যিসকলৰ আধাৰ নাই তেওঁলোকে এই কলা বাকচটো টিক কৰক। যিহেতু আপোনাৰ মোৰ আধাৰ আছে তেওঁলোকে এইটো ক্লিক কৰিব নালাগে। আৰু তলত মোবাইল নাম্বাৰ এপ্লিকেণ্ট, আপোনাৰ মোবাইল নাম্বাৰ যিটো অলপ আগতে দিছিলে সেই নাম্বাৰটো ইয়াত এণ্টাৰ কৰক। তাৰপিছত ইমেইল ID এপ্লিকেণ্ট, ইমেইল ID থাকিলে দিব পাৰে, নাথাকিলেও একো কথা নাই। তাৰপিছত প্লেচ অফ এপ্লিকেশ্যন, আপোনাৰ ঠাইখনৰ নাম লিখক। মই মোৰ ঠাইখনৰ নাম লিখি আছোঁ। আৰু ডান অপশ্যনটোত ক্লিক কৰক। আৰু আপোনাৰ সন্মুখত ওলাই আহিছে ফৰ্ম 6B প্ৰিভিউটোত চেক কৰক। আপোনাৰ ফোন নাম্বাৰ, আধাৰ নাম্বাৰ, ভোটাৰ এপিক নাম্বাৰ শুদ্ধ আছেনে নাই। যদি আছে আপুনি তলত কনফাৰ্ম বুলি আছে সেইটো টিপক আৰু অলপ সময় ৰৈ দিয়ক। যেহেতু মোৰ ইয়াত নেটৱৰ্ক একেবাৰে স্লো, যাৰ কাৰণে অলপ সময়
লাগি আছে যদি আপোনাৰ নেটৱৰ্ক ঠিকে আছে তেনেহ'লে সময় নালাগে আৰু এতিয়া এটা গ্ৰীণ কালাৰৰ ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিব থ্যাংক ইউ your application has been submitted successfully your reference ID number এটো আপুনি এটা স্ক্ৰিনশ্বট দি ৰাখিব পাৰে এই বিষয়ে মই পিছৰ ভিডিঅ'ত আপোনালোকক জনাম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক কাষত থকা বেল আইকনটো টিপক ধন্যবাদ